হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ভাবিলোঁ আজি এফালে ফুৰিবলৈ যাওঁ আৰু আপোনালোককো দেখুৱাওঁ আৰু আজি কি কৰিম সেয়াও দেখুৱাম। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এটা ধুনীয়া পৰিৱেশ দেখিছে আৰু পপা কেনিবা যাবলৈ ওলাইছিলে, ভাবিলোঁ আমিও যাওঁ এনাই ঘৰত পপাৰ লগতে। ফ্ৰেণ্ডছ, এতিয়া আমি যাবলৈ সাজু হৈছোঁ আৰু চাওক এইপিনে সকলো মানুহৰ ৰুই তুলি হৈ গ'ল। এটা সুন্দৰ সেউজীয়া পৰিৱেশ আপোনালোকে দেখিছে। সকলো মানুহে ৰুই তুলি হৈ গ'ল আৰু গোটেই পথাৰ সেউজীয়া কৰি তুলিলে। কেইদিনমানৰ আগত কেৱল বোকা পানী আছিলে, এতিয়া সকলোৱে ৰুই দিলত এটা সুন্দৰ পৰিৱেশ ওলাইছে। দেখিছে ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে মোৰ লগতে এই সুন্দৰ পৰিৱেশটো উপভোগ কৰক। আৰু এতিয়া আমি আধা ৰাস্তা পালোহি আৰু আমাৰ এনাই ঘৰত সোমাই যাবলৈ এই যে ৰাস্তাটো দেখিছে, এই জিৰণি চোৱাটো হৈ পিনে সোমাই যাব লাগিব। আৰু এই গৰুজনী বৰ দিগদাৰ কৰিছে দেই। এতিয়া আমি ৰাস্তাটোত সোমাই গ'লোঁ। গাঁৱলীয়া ৰাস্তা, চব পিনে সেউজীয়া গছ বন আদিৰে ভৰা আৰু এই পিনে আছে মানুহৰ ঘৰ। দেখিছে কিমান ধুনীয়া সেউজীয়া। আৰু আমাৰ এনাই ঘৰলৈ যাওঁতে পাওঁ এটা নামঘৰ, এটা নাট্য মন্দিৰ, যিটো লিকচন গাঁৱৰ নামঘৰ আৰু নাট্য মন্দিৰ। কৃষ্ণ, আপোনালোকেও কৃষ্ণ কৰি দিয়ক। আৰু সেইখন যে দেখিছে, সেইখন আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়, য'ত ইয়াত গাঁৱৰ ল'ৰা ছোৱালীয়ে পঢ়ে। আৰু এইপিনে সকলো দোকান পোহাৰ বন্ধ। এতিয়া আমি পাই গ'লোহি এনাই ঘৰ। এইবিলাক অকণমান আৰু বোকা হৈছে আৰু যিহেতু বৰষুণ দি আছিলে। ভণ্টি এইপিনে চাই দিয়া, হাই কৰি দিয়া। এতিয়া আমি গৈ আছোঁ আমাৰ ভণ্টিলৈ। চাওক, একদম বেগ চেগ লৈ ৰেডি আৰু এনাই ঘৰত আহিবলৈ। ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক দেখুৱাওঁ আমাৰ ককা আইতাই বনোৱা বাঁহৰ বস্তু, কাঠি কামি কৰি থোৱা। এয়া চাওক, কাঠি কামি কৰি থৈছে। ডলা, চালনী, ঢাৰি, খৰাহী, জাকৈ আদি বনায়। আৰু এখন চালনী বৈ থৈছে, দেখিছে বহুত সুন্দৰভাৱে বনায়। আপোনালোকক যদি কাৰোবাক লাগে কমেণ্ট কৰি জনাব। গাইজ, এতিয়া মই আপোনালোকক এখন বিললৈ লৈ যাম, যিখন বিল আপোনালোকে চালে বহুত ভাল পাব। এইখন চাওক, চব পিনে সেউজীয়া পৰিৱেশ। এইখন বিলৰ নাম হৈছে মইনাপাৰা ঘোঁৰামৰা বিল। ককা আইতা আৰু বয়োজ্যেষ্ঠসকলে কোৱা মতে এইখন বিলত হেনো আগতে এটা ঘোঁৰা পৰি মৰিছিল, সেইবাবে এই বিলখনৰ নাম ঘোঁৰামৰা বিল হ'ল। এতিয়া যিহেতু বাৰিষা কাল, সেয়েহে গোটেই বিলখন মেটেকা বনেৰে ভৰি পৰিছে। আৰু যেতিয়া ইয়াত গৰম দিন হয়, তেতিয়া মেটেকাবোৰ মুকলি কৰি মানুহে ইপাৰলৈ নাৱেৰে যায় আৰু তেতিয়া ইয়াত মানুহবোৰে মাছ মাৰেহি। আমাৰ আইতা, এনাই আৰু বহুত মানুহ আহে ইয়াত মাছ মাৰিবলৈ। আৰু এইখন নাওখন দেখিছে যে, এইখন বহুত পুৰণি নাও। ইয়াতে পচি পানী ভাগি ছিগি গৈছে আৰু ইয়াত মই অকণ বহি আছোঁ। ফ্ৰেণ্ডছ, চাৰিওফালৰ সেউজীয়া পৰিৱেশটো দেখিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এইকেইটা এদাই হয় আজি মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই আপোনাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু অধিক ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।